মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি না 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 না। নন্দ স্কুল না যা এ না যাও যা ক্যা ইকে জেরে ফসকাবা লগ ধরো যাবি বোধহয় পকা লাগা পড়েখুনে কি করবি কোনটো পড়েখুনে ডাঙৰ মানুহ হৈছে আমাৰ ঘৰত তই নিজে কচোন মাষ্টৰৰ পুতাকে দেখোন এতিয়া বেটাৰী ৰিক্সা চলে তই দেখা নাই কানা সেই বাইঞ্চত তোৰ লগতো কোনোবা কথা পতা না যা যাওঁ মই বেটা স্কুলত যাব লগ ধৰিব আহিছিলে মোক কেনা দিছো এতিয়া হৈ গাইৰা স্কুলত কিয় জনাই বেটা মোৰ পেটটো বিষাইছে মই নাযাওঁ দা আজি স্কুলত মিছা কথা এইবিলাক ক'বা শিকছে চালা কুকুৰ যা যা হ'ব যা তোৰ নাটক মই জানো তাড়াতাড়ি স্কুলত যাব ওলো যা দেউতা মোৰ পেটটো বিষাইছে মস্ত হ'ব তোৰ নাটক থওঁ মই তোৰ নাটক কোনবা দিনাই বুজি পাইছোঁ তাড়াতাড়ি স্কুলত যাব ওলো নহ'লে তোৰ চামৰা চিলাই পেলাম মই দেউতা মা দেউতা কোনা মোৰ পেটটো বিষাইছে বোলে আপুনি তাত কিয় গালি পাৰি আছে নো তই মনে মনে থাক তাৰ চাল মই জানো এইগিলা চব স্কুলত নাযাৰ বুদ্ধি তাৰ কি এতিয়া লগৰ ছোৱালীটো কি ডাইলগ দিছে সুধচোন তাক অ মা মোৰ পেটটো বিষাইছে তই ওচৰত বহে ৰ মাতি আছো ৰ তোৰ ইতে চব সঁচা কথা ক'লে পাৰিব হেল্ল' অ ডাক্তৰ মই মহাজনে কৈ আছো আমাৰ এই আপাটোৰ পেটৰ বিষ উঠছে চাই দিবচোন অলপ ৰ আহি আছে ৰ তোক আজি দামৰাক দিয়া বেছি দিবা দিম যাতে তোৰ আৰু কেতিয়াও পেটৰ বিষ নুঠে মহাজন ক'ত বেমাৰী সেইটো বাগাত দি আছে চব স্কুলত নাযাৰ বাহানা ডক্তৰ এগিলা সেইটোৱে কথা ৰ'ব তাক মই ঠিক কৰি দি আছো কি হৈছে বাবা তোৰ ডাক্তৰ মোৰ পেটটো মস্ত বিষাইছে হয় নেকি ৰ মই ঠিক কৰি দি আছো ৰ মহাজন এটা কাম কৰক দৰা শাকডাল লৈ আহক ইয়াক উল্টাকে অলপ সময় ফেনত আলাই ধৰিব লাগিব কি বেটা পইচা নাই তাৰ ভালৰ পাল্লাত হ'ব ডাক্তৰ আনি আছো নাই এইগিলা বেমাৰীক এনাহানে কৰিব লাগে তেতিয়াহে আৰু কেতিয়াও অসুখ নহয় সেই তই মনে মনে থাক ইয়াৰ দৰে নাকাম্মা এটাক এনাহানে চিকিৎসা কৰিব লাগে নালগে ডাক্তৰ নালগে মই একো কৰিব নালগে মই ঠিকেই আছো মই মিছা কৈছিলো ডাক্তৰ মই মিছা কৈছিলো মা মই মিছা কৈছো মোৰ পেটৰ বিষ উঠা নাই মা শুনলা এতিয়া এই নালায়ক নাকাম্মাৰ কথা ভাল গম পালা এতিয়া তোক মই আজি মুণ্ডা ছিঙি দিম তোক ৰ তোক দেউতা আজিৰ পৰা স্কুল যাম দে মই মোক নামাৰিবি তোক মই নামৰিম চালা কুকুৰ পলাই ভাল হ'ব দে ইয়াৰ পৰাই মোক দেউতাই মাৰিব ভাগো